হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মই নৱনীতা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যাবলৈ ওলাইছোঁ আজি ধেমাজিলৈ। চাই থাকিব ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ ক'লৈ যাওঁ কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক। মিঠা তোমারে অনুভব ভয় লাগে যারা কথারে কবলে নাম দিয়া জানো সাখী হরণ কবারে কিয় এনে ভাল লগা কোনে বারো মোক মরম দিলে উকাহিয়া মোর ভৰাই থলে ইমান দিনে আছিলে অকলে আপোন বুলি মোক ভাবিলে কোনে দিব পাৰে মোক মৰম কি জানি তাকেই ভাবি মই ললো সাৱতি যাবলৈ নিদিবা কাষৰত ৰাখিবা আপোন বুলি তুমি যাকেই ভাবি ললা আতৰি গৈ উভতি নাহে। আমি এতিয়া ডিলাৰ পালোহি, আহক ভিতৰলৈ যাওঁ। ঘৰত নাই চাওঁগে কি মডেল আছে কি আছে। এই আৱদানী ডিলাৰ আহি পালোহি, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। जाने कैसे बांधी तूने अखियों के डोर मन में रखे चा चलाया तेरी ओर मेरे चेहरे की सुबह जुल्फों की शाम मेरा सब कुछ है कि आपसे तेरे नाम नजरों ने तेरी छुआ तो है ये जादू हुआ होने लगी हूँ मैं हंसी দাদাই কৈ দিব এতিয়া। ডিলাৰটো হ'ল আমাৰ আমদানি মাৰ্কেণ্টাইল প্ৰাইভেট লিমিটেড। এতিয়া আমাৰ 2013 চনৰ পৰা আমাৰ ইয়াত এষ্টাব্লিছ হৈছে ধেমাজিত। এতিয়া 2013 চনৰ পৰা বৰ্তমানলৈকে আমাৰ আছিল। আগত আছিল নলনী ফাৰ্মত, এতিয়া বৰ্তমান আমি ফেব্ৰুৱাৰী মাহৰ পৰা আমি ইয়ালৈকে আহিছোঁ তেলিজান। এতিয়া বৰ্তমান আমি তেলিজানৰ পৰা ভালেই চলি আছে। এতিয়া লকডাউনৰ পিছত অলপ প্ৰব্লেম হৈছিল যদিও এতিয়া আমাৰ ইয়াত চব আমাৰ এতিয়া গাড়ীবিলাক আপোনালোকে দেখাই পাইছে। যিটো পচন্দৰ গাড়ী লাগে সেইটো পচন্দৰ গাড়ীয়ে আমি দিছোঁ। এতিয়া নতুনকৈ আহিছোঁ মানে আমাৰ ফেব্ৰুৱাৰী মাহৰ পৰা বৰ্তমান এষ্টাব্লিছ তেলিজান। নহ'লে 2013 চনৰ পৰা আমাৰ ধেমাজি ব্ৰাঞ্চটো এষ্টাব্লিছ। আগত আছিল নলনী ফাৰ্ম, এতিয়া আপোনাৰ তেলিজান। এতিয়া চবেই তেলিজানলৈকে আহক, গাড়ী চাওক, পচন্দৰ গাড়ী আপোনালোকে কিনি লৈ যাওক, এতিয়া ভালকৈ ইনকামত লগাওক, এয়াই মোৰ
সেইটো হ'ল পেট্ৰলৰ আমাৰ এতিয়া বৰ্তমান BS6ৰ বহুতখিনি ভাল চলাবলৈ বহুত কমফৰ্টেবল হয় কাষ্টমাৰ এতিয়া বৰ্তমান লৈয়ে আছে আৰু এইখন হ'ল আমাৰ এক্সট্ৰা LDX HD এইখন হ'ল আপোনাৰ ডিজেল মডেলৰ গাড়ী 5.5 ফিটৰ এতিয়া এইখন গাড়ী আপোনাৰ ডিজেলৰ অত্যাধুনিক আৰু টেকন'লজি বহুত ডেভেলপ কৰিছে এতিয়া নতুনকৈ আমাৰ এইটো মডিফিকেশ্যন ভাৰ্চন HD এইখন চালে চেইম মডেলৰ DX আগত আমি মই কৈ গৈছোঁ আগৰখন গাড়ী ক'ব লগা আৰু বৰ বিশেষ নাই এতিয়া চালে আমাৰ এইখন গাড়ী এতিয়া সবেই কিনিয়ে আছে বৰ্তমান আৰু ইনকামৰ কাৰণে বহুত ভাল আৰু এটা ফেমিলি চলিবৰ কাৰণে ধুনীয়াকৈ আপোনাৰ উপযোগী যিটো কামত আহিছিলোঁ সেইটো কাম নহ'ল এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আমি যাবলৈ ওলালোঁ জীৱনৰে কিছু হেঁপাহ হৃদয়তে অকা প্ৰতিদিনৰ আঁক-বাকৰ আছে সমনীয়া নিতে অহা যোৱা সময়ৰে বেলিকাৰ আছে বহু সুখৰ আৰু দুখৰে ধূলিকণা উৰি ফুৰা মোৰ সপোনৰে দেউকাই চুব খোজে নীলা हाइती फुली से मीठा को गिरुआ को नीचा और तुम्हारे बेचारो तो ये जज़ीम कोई मुरे लुहिया बोलो जना के दुसकुरा मुनी नुपुजा ধেমাজিৰ পৰা ঘূৰি আহোঁতে এই কলেজখন পালোঁ কলেজখন পালেই মনত পৰে নন্দিতা শইকীয়ালৈ ধেমাজি জিলাৰ টাউনৰ মাজমজিয়াত নন্দিতা শইকীয়াক ৰিণ্টু শৰ্মাই দাৰে গপিয়াই হত্যা কৰিছিল বৰ মৰ্মান্তিক ঘটনা আছিল বৰ দুখ লগা ঘটনা এতিয়াও মনত পৰে এই কলেজখন আহি পালেই এতিয়াও বুকু কঁপি যায় এই ঘটনাটোৰ কথা মনত পৰিলে মেধাৱী ছাত্ৰী আছিল তেওঁ ধেমাজি জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহিছিল ঢকুৱাখানাৰ পৰা ইয়াত পঢ়িবলৈ আমি আজি আহি পাওঁতে আবেলিয়ে হ'ল আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে আকৌ আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে চাবলৈ পাব আজিলৈ বাই বাই